নেক্সট কমেন্ট লিখিছে সাগৰ বৰুৱা এও লিখিছে কাই তই বিৰি 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 নমস্কাৰ বন্ধুসকল মোৰ নাম ভাৰ্গৱ মেধি আৰু মোৰ এই জানানে নামৰ চেনেলটোলৈ আজি আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আজিৰ এই ভিডিঅটো মোৰ প্ৰথম জানানে কমেন্ট বক্স সিৰিজৰ নাম্বাৰ 1 ভিডিঅ হয় সো আশা কৰো সকলোৱে ভাল পাব কাৰণ ইয়াতে কিছুমান কমেন্টস আহিছে মোৰ ওচৰত হেবোৰ পঢ়ি কিছুমান কোৱেৰিজ আছে মানে কোৱেশ্চনছ আছে হেবোৰ এই ভিডিঅটোৰ যোগেদি মই আনসাৰ দিবলৈ চেষ্টা কৰিম যাতে সকলোৱে সেই কথাবোৰ গম পায় সো প্ৰথম কমেন্টটো পঢ়িছো এও লিখিছে গীত ৰাজ আপুনি ভাল ভাল ইনফৰমেশন দি থাকে আপুনি অতি সোনকালে জনপ্ৰিয়তা লাভ কৰিব মুকু মুগ্ধ কৰি পেলালে আশা কৰো আপুনি আৰু বেছি আগবাঢ়ি যাব আৰু আমাক ভাল ভাল ভিডিঅ দি থাকিব ধন্যবাদ থ্যাংক ইউ গীতৰাজ ইমান ধুনিয়া কমেন্ট লিখাৰ বাবে এনেকুৱা কমেন্ট পালে মানে খুব ভাল লাগে মোটিভেশন এটা আহে আৰু সো সাপোৰ্ট কৰি থাকিবা নিশ্চয় আৰু মই মোৰ ফালৰ পৰা চেষ্টা কৰিম ভাল ভাল ভিডিঅ দি থাকিবলৈ নেক্সট কমেন্টটো পঢ়িছো প্ৰিন্সি জুপিতৰা কলিতা এও লিখিছে দাদা মই যদি মোৰ ভিডিঅ এটা 100 বাৰ চাও তেতিয়া মনেটাইজেশনত প্ৰবলেম হ'ব নেকি প্ৰিন্সি জুপিতৰা কলিতা yes যদি তুমি নিজৰ যেটো একাউন্ট মানে যোনটো তুমি ভিডিঅ আপলোড কৰি আছা সেই একাউন্টটো যদি তুমি বাৰে বাৰে ভিডিঅবোৰ চাই থাকা তেনে হলে আমাৰ এটা CTR বুলি কয় ক্লিক থ্ৰু ৰেট সেইটোৰ পাৰ্সেন্টেজটো হাই হৈ যায় আৰু হাই হৈ গলে ইউটিউবে হেতু মানে তেওঁলোকৰ যেটো গাইডলাইনছ আছে সেই গাইডলাইনছ হিচাপত হেতু না মানে সো গটিকে মনত ৰাখিবা তুমি যদি তোমাৰ ভিডিঅটো চাবও বিচাৰা তেতিয়া হলে বেলেগ এটা একাউন্ট দি চাবা আৰু দিনত মানে একটা আইডি অকল তোমাৰ বুলি নহয় একটা আইডি দি যদি বাৰে বাৰেও চাই থকা যায় তেতিয়া হলে প্ৰবলেম হয় আৰু যদি তোমাৰ নিজৰ আইডি দি চোৱা তেতিয়া হলে বাৰে বাৰে চালে প্ৰবলেম হ'ব আগলৈ মনেটাইজেশনলৈ যিমান পাৰা হেতু এভয়েড কৰিবা মানে নকৰিবা ময়ূৰ পংকজ হাজৰিকা আপুনি থাম্বনেল এডিট কোড কৰে আসলতে মই থাম্বনেল ফটোশপত এডিট কৰো আৰু জেনাৰেলি আৰু বহুত ধৰণৰ কিছুমান সফটওয়্যাৰ আছে তাতেও আপুনি এডিট কৰিব পাৰে মই ফটোশপত এডিটিং কৰো মোৰ থাম্বনেলবোৰ নেক্সট কমেন্ট লিখিছে সাগৰ বৰুৱা এও লিখিছে কাই তই বিৰি 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 মানে বিৰি কথা কৈছা নেকি বিৰি মানে মোক বিৰি বুলি কৈছা ইয়াৰ মানে এনেকুৱা মানুহ এজনক তুমি বিৰি নিচিনা তুলনা কৰা নেকি সিগাৰ বুলি কোৱা সিগাৰ ডাঙৰ আৰু যিয়ে নহওক নেক্সট কমেন্টটো পঢ়িছো নেক্সট কমেন্টটো দিছে সাইবাৰ টিচ তেওঁ লিখিছে দাদা যদি পাৰে how we solve problem about channel art hope you will respond মানে যদি তুমি রেজোলিউশনৰ কথা হদিছা যে কিমান বাই কিমান সাইজৰ ৰাখিব লাগে ইউটিউবৰ চেনেল আৰ্টৰ কাৰণে তাৰ কাৰণে রেজোলিউশনটো হৈছে 2560 মানে লেফটৰ পৰা ৰাইটলৈকে 2560 আৰু যেটো হাইট আছে হেতু 1440 অৰ্থাৎ 1440 1440 1440 আৰু সেই রেজোলিউশনটো যদি তুমি কম্পিউটাৰ ব্যৱহাৰ নকৰা তেনে হলে মই এটা এপৰ নাম কৈ দিছো হেতু হৈছে থাম্বনেল মেকাৰ থাম্বনেল মেকাৰৰ লিংকটো মই তলত দি দিম ডেসক্ৰিপচনত তাৰ পৰা ডাউনলোড কৰি লবা তাতে অটোমেটিক্যালি তুমি ইনষ্টাগ্ৰাম হক বা তোমাৰ ফেসবুক হক বা তোমাৰ ইউটিউব হক যিকোনো হেৰিতে যিবোৰ সাইট তাতে ৰেডিমেড থাকে তাতে ক্লিক কৰি পেলাই তুমি থাম্বনেলটো বনাব পাৰিবা নেক্সট কমেন্ট হৈছে ইনফো উইথ ভাগ্য এ খুব ভাল কাম কৰি আছে ইনফো উইথ ভাগ্য তেখেতৰ পৰা এটা কোৱেশ্চন আহিছে যে ইউটিউবত গ্ৰো কৰিবলৈ কিমান টাইম লাগে মানে কিমান টাইম দিব লাগে সৰি মানে কিমান টাইমলৈকে চেনেলটোত টাইম দিব লাগে গ্ৰো হ'বলৈ প্লিজ ৰিপ্লাই ইনফো উইথ ভাগ্য এটা কথা কও মানে ইউটিউবটো তো কোনো চাকৰি নহয় যে 8 ঘণ্টা সময় দিলে আমি ইউটিউবে আমাক ইমানখিনি মানে ফেভাৰ কৰিব বা যেনেকৈ চাকৰি দৰমহা দিয়ে সো এটো নিজৰ ওপৰত কথা কিমান সময় আৰু যদি গ্ৰো হৈ থাকিবলৈ কথাটো হৈছে এটো এটা কনস্ট্যান্ট কাম হয় ইউটিউব যদি আজি আমি যদি 1k বা মোৰ 1k হোৱা নাই মোৰ 800 সাবস্ক্ৰাইবাৰ্স হ'ব আৰু 1k হ'বলৈ গলেও হোৱাৰ পিছতো মানে যদি আমি ভিডিঅ' দিয়া বন্ধ কৰি দিও তেতিয়া হলে আলটিমেটলি আমাৰ চেনেলটো
ডেড হৈ যাব সো ইউটিউবটো এটা কনস্ট্যান্ট কাম হয় সদায় আমি কৰি গৈ থাকিব লাগিব সময় দিয়াৰ কথাটো যদি কও সময় নিজৰ ওপৰত কথা যদি ডেইলি ভিডিওস বনাব পাৰে খুব ভাল মই ডেইলি ভিডিওস বনাব নোৱাৰো আৰু যদি মই ভাবো ডেইলি ভিডিওস কাৰণ মই ভিডিওবোৰ অলপ এডিটিং কৰি পেলাই দিবলৈ চেষ্টা কৰো আৰু হেতুৰ কাৰণে সময় লাগে কাৰণ মই কোৱান্টিটিতকে কোৱালিটিত বিলিভ কৰো সো বহুত আছে কিছুমানে মানে সময় তেওঁলোকৰ হাতত হয়তো বেছিকৈ থাকিব পাৰে সেইকাৰণে কোৱালিটিও অলপ ভাল কৰি দিয়ে আৰু লগতে কোৱান্টিটিও দিয়ে মানে প্ৰায় ডেইলি ভিডিও দিব পাৰে তেওঁলোকে কিন্তু মই দিব নোৱাৰো মোৰ চাকৰি আৰু ফ্যামিলি এনেকে বহুত আছে কিন্তু যদি সময় দিয়াৰ কথাটো কওঁ আইফল ভাইকা তোমাক কৈছো যে জিমানখিনি পাৰা আজি তুমি ডেইলি ভিডিও দি আছা মানে তোমাৰ ডেইলি স্কেডিউল মই দেখিছো আমি কথাও পাতিছো আগতে সো তাৰ থ্ৰুদি তুমি যিখিনি কাম কৰি আছা খুব ভাল কৰি আছা এনেকৈ কৰি গৈ থাকা নিশ্চয় গ্ৰো হ'বা অতি সোনকালে নেক্সট কমেন্টটো পঢ়িছো তেওঁ লিখিছে অমৰজ্যোতি ব্লগছ তেওঁ লিখিছে ব্ৰো ফিল্মৰাত স্লো এণ্ড ফাষ্ট মানে স্পীড ক্লিপ কেনেকৈ এডিট কৰে তাৰ ওপৰত এটা ভিডিও বনাব মই ইয়াতে এটো দেখুৱাই দিছো এটো সৰু এটা কনসেপ্ট হয় মানে সৰু যেহেতু এটো দীঘলীয়া ভিডিও বনাব নোৱাৰি ইয়াতে মই দেখুৱাই দিছো ইয়াতে কি কৰিব লাগিব আমি ফিল্মৰাত যেটা টাইমলাইনত ভিডিওটো লৈ আহাৰ পিছত তাতে ডাবল ক্লিক কৰিবা ডাবল ক্লিক কৰাৰ লগে লগে ওপৰত যিখিনি ভিডিওৰ সেটিংস খিনি খুলি গৈছে সেটিংছত যাবা তাতে তলত দেখিবা এই যেটো অপশন আছে এই অপশনটো তুমি যদি স্পিড বুলি যেটো আছে এটো যদি বাওফালে টানি দিয়া তেতিয়া হলে ভিডিও স্পিডটো স্লো হৈ যাব আৰু যদি সোঁফালে ইফালে টানি দিয়া এনেকৈ তেতিয়া হলে ভিডিওৰ স্পিডটো বাঢ়ি যাব মই ফিল্মৰা 8ত কৰিছো এটো আশা কৰো তুমি 8ত কৰি আছা 9 টো বহুতৰে নাই গতিকে মই 8তে এটো দেখুৱাই দিছো নেক্সট কমেন্ট লিখিছে চিন্ময় ক্ৰিয়েচন এও খুদিছে ভাল থাম্বনেল বনাবলৈ কি এপ ইউজ কৰিম এনেকুৱা বহুত ধৰণৰ এপ আছে মই যেহেতু ফটোশপত কৰো এনেকুৱা যদি এপৰ কথা কওঁ তেতিয়া হলে মই তলত লিংকটো দিছো থাম্বনেল মেকাৰ বুলি হেতু তুমি সাইজটো সেট কৰি পেলে সেভ কৰি লও পাৰা আৰু তাৰ বাহিৰে স্পাৰ্ক পোষ্ট বুলি এটা ধুনিয়া এপ এটা আছে তাতে তুমি অলৰেডি কিছুমান টেমপ্লেট পাই যাবা সেই টেমপ্লেটবোৰ ব্যৱহাৰ কৰি পেলে তাতে তুমি হেতু ইউজ কৰিব পাৰা হেতুৰ মই তলত ডেসক্ৰিপচনত লিংকটো দি দিছো তাতে গৈ পেলে চাই লব পাৰিবা স্পাৰ্ক পোষ্টত নেক্সট কমেন্টটো পঢ়িছো ভাস্কৰ বৈশ্য এও লিখিছে মোবাইল ভিডিও এডিটিং কোনটো ভাল হয় আপুনি কবচোন মোক প্লিজ ভাস্কৰ বৈশ্য মোবাইল এডিটিং বুলি কব গলে বহুত ধৰণৰ এপ আছে ইয়াতে ভাল বেয়া বুলি একো কথা নাই কমফৰ্টেবল যত হয় মানুহে হেতুতে কৰে সবৰে কাম কৰা ষ্টাইলটো বেলেগ বেলেগ হয় কিন্তু এডিটিংৰ যেটো কনসেপ্ট হয় হেতু একদম একে হয় প্ৰায়বোৰ ভিডিওতে সো যেনেকৈ এতিয়া এপ আছে কাইন মাষ্টাৰ আছে তাৰ পিছত পাৱাৰ ডাইৰেক্টৰ আছে আৰু কিছুমানৰটো মোবাইলৰ ডিফল্ট ভিডিও এডিটিং এপ থাকেই অলৰেডি সো তাতেও এডিটিং কৰিব পাৰে এনেকুৱা একো কথা নাই কিন্তু মেইন কথা হৈছে এডিটিংৰ সেন্সটো থাকিব লাগিব এডিটিংৰ সেন্সটো ভাল হলে সফটওয়্যাৰ বা এপ লৈ একো কথা নাই নেক্সট কোৱেশ্চন হদিছে এগেইন প্ৰিন্সি জুপিতৰা কলিতাই তেখেতে উঠিছে দাদা মই নিজৰ কবিতা বা মোৰ ফ্ৰেণ্ডৰ কবিতা আবৃত্তি কৰো মোৰ চেনেল বন্ধ হ'ব নেকি এইটো এটা কথা কব বিচাৰিছো কবিতা আবৃত্তি যদি নিজে কৰিছা হেতু কেনেকে ইউটিউবক দেখুৱাবা হেতু কাৰণে তুমি তোমাৰ ফেসটো দেখুৱাব লাগিব সো তাতে তোমাৰ তুমি কবিতা আবৃত্তি যদি লাইভ কৰি দেখুৱা লাইভ মানে ভিডিও লাইভৰ কথা কোৱা নাই মানে শুট কৰি নিজকে ফেসটো লৈ পেলাই দেখুৱা যদি তেতিয়া হলে তোমাৰ একো প্ৰবলেম নাহে ইউটিউবে একো নকয় নেক্সট কমেন্টটো পঢ়িছো সপোন বাস্তৱ এখেতে লিখিছে দাদা ভাষা নাই আপোনাৰ ভিডিওবোৰক কি বুলি প্ৰশংসা কৰিম বহুত ভাল জ্ঞান দিলে ধন্যবাদ ককাইদেউ সপোন বাস্তৱ ভাল লাগিলে এনেকৈ কোৱাৰ বাবে মানে অলপ মানে কি কম আৰু এনেকুৱা কমেন্ট পালে খুব ভাল লাগে অলপ ইমোশনালি হৈ যাও মানে কষ্টৰ ফলবোৰ এনেকৈ পাই আছো সো থ্যাংক ইউ ইমান ধুনিয়াকৈ কোৱাৰ বাবে আৰু এনেদৰে সাপোৰ্ট কৰি গৈ থাকিব এনেদৰে মই চেষ্টা কৰি থাকিম ভাল ভাল আৰু কন্টেন্ট লৈ আহি থাকিম আপোনালোকৰ বাবে সো আশা কৰো আগলৈও এনেদৰে সাপোৰ্ট কৰি থাকিব আৰু মোৰ ফালৰ পৰা মই যিমান পাৰো আপোনালোকলৈ ভিডিও আনি গৈ থাকিম নেক্সট কমেন্টটো পঢ়িছো আৰু লিখিছে মম্পি দাসে লিখিছে ভাৰ্গৱ দা এইটো ভিডিও যে এডিট কৰিছে সফটওয়্যাৰ নামটো কি কব নেকি এইটো ভিডিও মানে মোৰ যিমানে ভিডিও নহক মই এটা হেৰিতে ইউজ কৰো সফটওয়্যাৰ আৰু হেতু হৈছে ফিল্মৰা 8 ভাৰ্জন আছে মোৰ তাত মানে মই পাৰচেজ কৰিছিলো আৰু বৰ্তমানটো ফিল্মৰা 9 ওলাই গৈছে হেতু মই পাৰচেজ কৰা নাই ফিল্মৰা 9 টো এনে মই টেম্পৰেলি ডাউনলোড কৰি চাই আছো এতিয়া বৰ্তমান তাতে কি ফিচাৰ্স আহিছে কি নাই অহা সো মই অতি সোনকালে কম্পেৰিজন ভিডিও এটা দিম যদি কোনোবাই ফিল্মৰা 9ত সুইচ কৰিম বুলি ভাবিছে 8ৰ পৰা সো তাৰ ওপৰত নিশ্চয় এটা ভিডিও দিম মই নেক্সট কমেন্টটো পঢ়িছো এগেইন সাইবাৰ টিচাৰ হুদিছে দাদা এটা কোৱেশ্চন মানে আমাৰ ক্লিপ আৰু ৰেকৰ্ড এণ্ড এডিটবোৰ কেনেকৈ মিলাব পাৰি অলপ প্ৰবলেমত পৰিছো সো আশা কৰো যাতে এটা ভিডিও দিয়ে
থ্যাংক ইউ জানিব পাই হ্যাপি হ'ম ওকে সাইবাৰ টিপস মানে তোমাৰ যেটো কোৱেশ্চন আছে হেতুত মই এটো বুজিছো যে তুমি ভিডিওটো বেলেগকে মানে মোবাইলৰ যেটো অডিও আছে হেতুত তুমি ৰেকৰ্ড নকৰা বা ক্যামেৰাৰ যেটো অডিও আছে তাতে ৰেকৰ্ড নকৰা তুমি যিখিনি কথা কৈ আছা তাৰ কাষতে যদি এটা ৰেকৰ্ডাৰ থৈ দিয়া তাতে অডিওখিনি বেলেগকে ৰেকৰ্ড হয় বা তুমি বেলেগ এটা মোবাইলত অডিওটো মাইকটো অন কৰি পেলাই তুমি এফালে ৰেকৰ্ড কৰা আৰু এফালে যদি ৰেকৰ্ড কৰা মই এইখিনি কথা বুজি পাইছো যদি হেইটোৱে হয় তেনেহলে এটা কাম কৰিবা এই অডিওটো আৰু যেটো ভিডিওৰ অডিও আছে তা হেতু ম্যাচিং কৰিবৰ কাৰণে এটা উপায় দিছো মই তোমাক সো যিখিনি অডিও তুমি বেলেগকে ৰেকৰ্ড কৰিছা সেই সেম অডিওখিনি তোমাৰ অলৰেডি ভিডিওটো ৰেকৰ্ড হৈ গৈছে সো তাৰে টাইমিংটো যদি তুমি মিলাব পৰা নাই তেনেহলে কি কৰিবা শুট কৰা আগতে যিমানটা শট লোৱা যদি ব্ৰেক লৈ শট লৈছা তেতিয়া হলে কি কৰিবা তিনিবাৰ এনেকে ক্ল্যাপ কৰি দিবা দিলে কি হয় আমাৰ যেটো ওয়েভ ফৰ্ম আছে মানে অডিওৰ এটা ওয়েভ ফৰ্ম থাকে তাতে তুমি চাবা এনেকুৱা ডাঙৰ ডাঙৰ এনেকুৱা লাইন দেখা পাবা হেতু তোমাৰ ভিডিওটো দেখা পাবা ভিডিওৰ যিখিনি অডিও আছে আৰু প্লাস তুমি যিখিনি ৰেকৰ্ড কৰিছা হেতু যেটা টাইমলাইনত লৈ আহা দুইটা ম্যাচ কৰিব সেই ক্লিপিং গিটা ম্যাচ কৰি দিবা দিলে সুবিধা হৈ যাব আৰু সেই ক্লিপিং খিনি তুমি কাট কৰি দিবা আৰু তাৰ পিছৰ ভিডিওখিনি অটোমেটিক্যালি তোমাৰ ম্যাচ হৈ যাব তো আজিলৈ ইমানে যদি ভাল লাগিলে আপোনালোকৰ আজি এই ফাৰ্স্ট ভিডিওটো মানে জানানে কমেন্ট বক্সৰ তেনেহলে লাইক কৰিব নাপাহৰিব আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে কোনোবাই যদি আজি ফাৰ্স্ট টাইম আহিছে তেনেহলে তেওঁলোকক ৰিকুৱেষ্ট কৰিছো মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ যদি তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আছে আজিৰ এই ভিডিওটোৰ তলত কমেন্ট কৰি জনাব মই সেই কোৱেশ্চন বিলাক লৈ পেলাই আকৌ এটা ভিডিও বনাম নেক্সট সানডে লৈ তো আজিলৈ এৰিলো নেক্সট ভিডিওত আকৌ লগ পাম বুলি আশা ৰাখিছো